অসম বিধানসভাৰ নিৰ্বাচনত বাৰুকৈয়ে মুখ থেকেচা খোৱা বৰতদ্দবা সমষ্টিৰ আঙুৰলতা ডেকাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। অতি অহংকাৰে টেঙা কৰিলে নেকি বৰতদ্দবা আঙুৰক। দিনচেৰেক পূৰ্বে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই সংবাদ মাধ্যমৰ আগত দম্ভালি কৰা মন্তব্যক লৈ এতিয়া খলকনিৰ সৃষ্টি হৈছে। উল্লেখ্য যে কংগ্ৰেছ হাইকমাণ্ড সোনিয়া গান্ধীৰ তনয়া প্ৰিয়ংকা গান্ধী অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰাক্তন বিধায়িকা ডেকা ডাঙৰীয়ানীয়ে প্ৰিয়ংকা গান্ধীক প্ৰত্যাহ্বান জনোৱাৰ লগতে উভত গুৰে নাচি মন্তব্য কৰিছিল। শিয়ালে সদায় আঙুৰ টেঙা বুলিয়ে কয়। ২ নম্বৰ কথাটো হৈছে ইয়াতে ২০ গৰাকী প্ৰিয়ংকা গান্ধী আহিলেও মোৰ লগত পাত্তা নাপায়। ২ ৩ নম্বৰ সিহঁতৰ ইমানেই গোটেই বংশগোষ্ঠী ইয়াত আহি যায় তথাপিতো ইয়াতে লৰাব নোৱাৰে। প্ৰত্যাহ্বান জনাইছিল। কিহৰ প্ৰত্যাহ্বান এইবিলাক? তেওঁলোকক আপুনি প্ৰিয়ংকা গান্ধী আজি আহোঁতে সুধিব লাগিছিলে যে পটককে যদি তেওঁক সুধি দিয়ে যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে নে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে 10 মিনিটমান ভাবি থাকিব। তেওঁলোকৰ মানে জ্ঞান হৈছে ইমানটো। ৰাহুল গান্ধী মস্ত এটা জোকাৰতে দেখোন নেতা হৈ আছে সিহঁতৰ। সেইটো জোকাৰ নহয়, চবেই জানে পপ্পু। গতিকে পপ্পু আজি গৈ পেলাই নেতাক বনাই থৈছে। গতিকে তেওঁলোকে নিজে চাওক, পপ্পুৱে গৈ পেলাই তেওঁলোকে নেতা বনাই থৈছে। আৰু আমিতো অভিনেতা ভাই, অভিনেত্ৰীক ইমান বেছি আপোনালোকে হেৰি নকৰিব, তাচ্ছিল্য নকৰিব। কাৰণ অভিনেত্ৰী আমি সাংস্কৃতিক ক্ষেত্ৰখনৰ মানুহবিলাক আমি সকলোৱে জানে যে সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কিমান আমি অৰিহণা যোগাওঁ। আজি যে প্ৰিয়ংকা গান্ধী আহিলে আপোনাৰ কাৰণে কিবা প্ৰত্যাহ্বান হ'ব নেকি? এডালে একো কৰিব নোৱাৰে। আহিছে, ফুৰিছে, চাই গ'ল তাৰপিছত হাৰিব, হাৰাৰ পিছত আৰু 5 বছৰ দেখা নিদিয়ে। আকৌ সেই কোনোবা যদি কেতিয়াবা টিকট দিয়ে আকৌ আহিব। কা আন্দোলনটো আপোনালোকে জানে, এতিয়া কা আন্দোলনৰ গোটেই মানুহ দেখোন বিজেপিত যোগদান কৰিলে। সেইখিনি সময়ত ইছ্যু কৰি লৈছিলে যে কিবাকে বগৰাব পাৰিলে বগৰাই দিম আৰু নোৱাৰিলে। মই কৈ দিলো যোৱা বছৰতকে মই 3 গুণ ওপৰত মই ভোট পাম। এতিয়া আহো ফলাফললৈ। যি সময়ত 20 জনী প্ৰিয়ংকা গান্ধী আহিলেও মোক একো কৰিব নোৱাৰে বুলি দম্ভালি মৰা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক এগৰাকী প্ৰিয়ংকায়ে ঢুকে ঢুকে পানী খুৱাই থৈ গ'ল। অতি অহংকাৰেই যেন পতনৰ মূল হ'ল আঙুৰলতাৰ ক্ষেত্ৰত। জোখতকৈ অধিক ফুটনি মাৰি ৩২,৬১২টাৰ ভোটত শোচনীয় পৰাজয় বৰণ কৰাৰ পিছতেই আঙুৰলতা ডেকাক লৈ এতিয়া ছ'চিয়েল মিডিয়াতো চলিছে ট্ৰলৰ ঢৌ। ভিন্নজনে দিছে ভিন্ন মত। এজনে লিখিছে আপুনি নিজকে প্ৰিয়ংকাতকৈ ওপৰৰ মাল বুলি ভাবিছিল, আৰু আনজনে লিখিছে মজ্জা উৱাই দুফালৰ পৰা কিয় মাৰে, এফালৰ পৰা মাৰ।